মৰ্নিং বন্ধুসকল মই অসমীয়া ছোৱালী আৰাধ্য ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আকৌ মই ভিডিঅ' বনাইছোঁ নতুনকৈ। আপোনালোকক দেখাই থাকিম আজি কি কৰোঁ কি নকৰোঁ। যিহেতু ককা দুমাহ ধৰি গা বেয়া আছিলে, সেইটো কাৰণে মাও হস্পিটেলতে থাকিব লগা হ'ল দুদিনমান। সেইকাৰণে মোৰ ভিডিঅ' কৰি দিয়া মানুহো নাই, সেইটো কাৰণে ভিডিঅ' আপোনালোকক দিব পৰা নাছিলোঁ। এতিয়া ককা যিহেতু ঘৰলৈ আহিলে, সেইটো কাৰণে এতিয়ালৈকে আপোনালোকক দি থাকিব পাৰিম আৰু লাহে লাহে এটা দুটাকৈ। আৰু আজি আছে জন্মাষ্টমী। আজি আমাৰ ঘৰত কাৰোবাৰ বাৰ্থডে আছে। এতিয়া নকওঁ কাৰ আছে, একেবাৰে শেষত ক'ম। আৰু ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰাকৈ ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব। দিব ওলাইছোঁ পানী। যিহেতু মই সদায় ৰাতিপুৱা গা পা ধুই আজৰি হৈ তুলসী তলত পানী দিওঁ। আহকচোন মই এতিয়া দি লওঁ। হৈ গ'ল। এতিয়া বোলে কিবা এটা খাই লওঁগৈ। আৰু এইফালে চাওকচোন, মায়ে এনেকৈ ফুলবিলাক য'তে ত'তে ৰুই দিয়ে। আৰু কেতিয়াবা মানে টায়াৰটো ৰুই দিয়ে ন, সেইবিলাকো বহুত ধুনীয়াকৈ জোপা মেলি মানে বহুত ধুনীয়া হৈ যায়। আৰু অষ্টমীৰ কাৰণে মাহঁতে পূৰা চাউল তিয়াই থৈছে। অকণমান দেৰি পাছত খুন্দিব, যিহেতু মানে হেৰি নামঘৰত পকা মিঠৈ বনাব লাগিব। সেইটো কাৰণে এয়া পূৰা এইফালে মাহঁতে পূৰা চাউল তিয়াই থৈ দিছে। আজি পবিত্ৰ জন্মাষ্টমী, ভগৱান শ্ৰীকৃষ্ণৰ আশীৰ্বাদতে আপোনালোক সকলোৱে ভালে থাকক যেন আহে বুলি ময়ো নামঘৰত চাকি এগছ জ্বলাই লওঁ। এতিয়া দেউতালত গৈ আছোঁ পূৰা নামঘৰলৈ, ব'লা আমি যাওঁ। আহি নামঘৰ পাই গ'লোহি। আকৌ নামঘৰ পাই মেলি দেখিছোঁ কি ভকতসকলে গুৰ পাক দি আছে। আকৌ ইফালে গোপিনীহেঁতেও মানে গুৰ হেৰি পকা মিঠৈ বনাই আছে। আপোনালোকক দেখাই থাকিম বাকীখিনি কি হয় কি নহয়। পাৰ্লি বাই এতিয়া ইয়াত নাম দিবলৈ আছে, আপোনালোকক দেখাই দিওঁ বুলি ভাবিলোঁ।
নামঘৰৰ পৰা আহি পালো গধূলিয়ে হ'ল আহি মেলি একদম গা পা ধুলো গা পা ধুই মেলি আপোনালোকক যে কৈছিলো আজি আমাৰ ঘৰত কাৰোবাৰ বাৰ্থডে আছে আজি আমাৰ ঘৰত মোৰ মৰমৰ আইতাৰ বাৰ্থডে আছে আইতাক বোলো একো এটা দিয়া নহ'ল 200 টকা এটাকে দিলো আইতাই কৈছে বোলে মোক বোলে নেলাগে বোলে তয়ে ল বোলে 100 টকা এটা বোলে মোকে দিছে সেইটো কাৰণে আৰু এতিয়া মায়ে বনাবলৈ আছে পায়স আপোনালোকক দেখাই দিম বাৰু এইফালে পুৰা মাই গাখীৰ উতলাইছে এইফালে পুৰা তেজপাত দি দিছে আৰু এইফালে পুৰা মায়ে লাগি আছে ন বস্তু পিছা এইফালে গাখীৰ 1 পেকেট তাৰপৰা খিচমিচ আমাৰ আকৌ খিচমিচ খোলা লগে লগে হাত পায়ে যায় নহয় ফুৰুৱা মানে কেৰাহী যোৱাৰ আগতে মুখতহে যায় এইফালে মিলিক আহিছে আহিছে মানে কি ধুনীয়া গোন্ধ এটা মাৰে আইতাৰ কাৰণে পায়স ৰেডি হৈ গ'ল আইতাক এতিয়া খাবলৈ দি গৈছে আইতাই মানে কেক চেক কাটিলে বৰ বেয়া পায় সেইকাৰণে আইতাৰ কাৰণে পায়স আনিছোঁ কেক এটা পাছদিনাখন আইতাই কৈছে বোলে এজোপা বোলে মোৰ বোলে বাৰ্থডে বোলে কেক চেক নানিবি বোলে ভগৱানৰ নামতে বোলে পায়স অকণমান দি বোলে থবি বোলে সেনেকৈ কৈছে সেইটো কাৰণে আমি এবাৰ পায়স খেলিছোঁ আৰু ব'লক কেতিয়া যাম কেতিয়া দিছোঁ খাবলৈ মোৰ হাতেদি খাই দিম দেই
নুপুৰা আমাৰ দাদাকেইটাই আকৌ কেমেৰা তোলাবলৈ বৰ লাজ কৰে সেইকাৰণে নাহে দিয়া অকণমান খুৱাই দিম গৰম জিভা চেলেকাই যাব গৰম গৰম কাই চাইছে কাৰণ কমা নাই যে ভাইয়া ৰ'ব দিয়া ৰসগোল্লা মায়ে যে অথনি যে পিঠা খুন্দিছিলে তাৰে বনালে আগৰা গোটেইটো খা ককাই মিঠা ককা যিটো মিঠা খাবলৈ মানা কৰি থৈছে ডক্টৰে সেইটো কাৰণে ককাক দিয়া নাই আৰু এইখিনি খাবা এটা এটাকে হ'বনে আজি হেপি আজি হেপি এতিয়া পুৰা আইতাই মোবাইল চাই আছিলে সেইটোতে আহি মেলি আমি ইয়াতে দি দিলো খাবলৈ খোৱা আকৌ গা ভাল ফালে দে ফালে দে এইফালে মই ফটো তোল আমাৰ দুজনী আমাৰ নতুনকে আহিলে বুলি কয় দে আকৌ ফটো তোল ফটো তোলা মনোলা পঠিয়াব লাগিব নহয় মাংস মানুহ অকল আমাৰ ঘৰত এতিয়া 3খন গাড়ী হৈ গ'ল প্ৰথমতে 3খনে আছিলে এখন আমাৰ গ'লগে মানে বিকি দিছিলে এতিয়া আকৌ এখন নতুন আনিছে আজিতো আমাৰ ঘৰত পুৰা ফূৰ্তি আৰু এতিয়া লোৱা গোঁসাই ঘৰত থাকে গোঁসাই ঘৰত পাপা আনিছে তো এইখন আমাৰ বৰ্তাই আনিছে মেকুৰীকেইটা গৈ মেলিও শুনিছেগে ক'ত ক'ত